হিন্দু ধৰ্মশাস্ত্ৰৰ মতে কোনদিনা চুলি আৰু নখ কাটিব লাগে আৰু কোনদিনা কাটিব নালাগে তাৰ বিষয়ে জানো আহকচোন। প্ৰায় সকলো ব্যক্তিয়ে কিছুদিনৰ অন্তৰে অন্তৰে মূৰৰ চুলি আৰু নখ কাটিব লাগে। যদি সেইবোৰ সময়মতে কটা নহয়, ই আমাৰ সৌন্দৰ্য নষ্ট কৰাই নহয়, আমাৰ স্বাস্থ্যৰো ক্ষতি কৰে। শাস্ত্ৰই চুলি আৰু নখ কাটিবলৈও কিছুমান দিন মানা কৰি থৈছে। এনে দিনত চুলি আৰু নখ কাটিলে ঘৰখনত দুখ আৰু দৰিদ্ৰতা হয় বুলি বিশ্বাস কৰা হয়। আজি আমি আপোনালোকক এনে দিনবোৰৰ বিষয়ে জনাম য'ত চুলি আৰু নখ ভুলতো কাটিব নালাগে। বহুতে ইয়াক বিশ্বাস কৰে, কিছুমানে আকৌ ইয়াক বিশ্বাস নকৰেও। আমাৰ ভিডিঅ'টোৰ মূল উদ্দেশ্য হৈছে তথ্য যোগান ধৰাহে, কোনো ধৰণৰ অন্ধবিশ্বাসক প্ৰশ্ৰয় দিয়া নহয়। এই দিনকেইটাত ভুলতো চুলি আৰু নখ নাকাটিব। 1 নম্বৰতে হৈছে সোমবাৰ। সোমবাৰৰ দিনটোত নাপিতৰ দোকানলৈ ভুলতো নাযাব। বিশ্বাস কৰা হয় যে সোমবাৰে চুলি কটা ঠিকভাৱে দুৰ্বল হয় আৰু এই দিনত চুলি কটা নিজৰ সন্তানৰ বাবেও ক্ষতিকাৰক হয়। 2 নম্বৰতে হৈছে মঙলবাৰ। মঙলবাৰৰ দিনটোত চুলি কাটিলে এজন ব্যক্তিৰ বয়স হ্ৰাস হয় বুলি বিশ্বাস কৰা হয়। মঙলবাৰে চুলি আৰু নখ কটাটো অকাল মৃত্যুৰ কাৰণ বুলি গণ্য কৰা হয়। 3 নম্বৰতে বৃহস্পতিবাৰ। বৃহস্পতিবাৰৰ দিনটোত চুলি কাটিলে ধন হেৰুৱাৰ লগতে সন্মান হেৰুৱাৰ সম্ভাৱনাও থাকে। 4 নম্বৰতে হৈছে শনিবাৰ। এই দিনটোত চুলি কটাটো অশুভ বুলি গণ্য কৰা হয়। এনে কৰাটো মৃত্যুৰ কাৰণ বুলি গণ্য কৰা হয়। 5 নম্বৰতে হৈছে দেওবাৰ। দেওবাৰৰ দিনটোত বন্ধৰ দিন হোৱাৰ বাবে বহুলোকে চুলি আৰু নখ কাটে যদিও এই দিনটোত এনে কৰাটো আটাইতকৈ অশুভ বুলি গণ্য কৰা হয়। দৰাচলতে মহাভাৰতৰ অনুশাসনৰ পূৰ্ব অনুসৰি এই দিনটো সূৰ্যৰ দিন। এই দিনটোত চুলি কাটিলে ধন, জ্ঞান আৰু ধৰ্ম নষ্ট হয়। চুলি আৰু নখ কাটিবলৈ এইকেইটা দিন শুভ। 6 নম্বৰতে হৈছে বুধবাৰ। এই দিনটোত নখ আৰু চুলি কটাটো অতি শুভ বুলি বিশ্বাস কৰা হয়। ই সম্পদ বৃদ্ধি কৰে আৰু ঘৰত সুখ সমৃদ্ধি বজাই ৰাখে। 7 নম্বৰতে শুক্ৰবাৰ। এই দিনটো শুক্ৰ গ্ৰহৰ দ্বাৰা প্ৰভাৱিত হয়, যাক সৌন্দৰ্যৰ প্ৰতীক বুলি গণ্য কৰা হয়। গতিকে এই দিনটোত চুলি আৰু নখ কটাটো ভাল। ইয়াৰ দ্বাৰা লাভ আৰু ধন প্ৰাপ্তি হয়। প্ৰিয় বন্ধুসকল, ভিডিঅ'টোৰ কথাখিনি যদি আপোনালোকৰ মনোগ্ৰাহী হৈছে তেন্তে আপোনালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু যদি এতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।